বেটি তাই ৰথতেহে আহে আৰে তহঁতে মোক যাবলৈ দিয়া নাই যে এই কি হ'ল মোক ৰখাই থৈছে তই এই ৰাস্তাইদি যাব নোৱাৰ কাৰণ তই সন্যাসৰ ৰহিমতৰ বাহনি ঢাকি থকা মই দেখিছিলো ফেলদি যায় ময়ো আজি হাতে ধোৱা নাই ইহঁতৰ গাতে মোহাৰো এইজনী ব্লাউজত মোহাইছোহে যোৱাই নাই মোৰ হাতটো মানে শুকাই গ'ল গুখিনি নাযায় দেখোন ইমান গোন্ধাইছে না এইবাৰ তোৰ পাল তই এই আঙুলিটো মোৰ বেছি গৈ আছে তোৰ গাতে ঘঁহিম এইজনী ধৰি কোনে খাই দি বন্দী কৰ আজি ৰাজসভাত উপস্থিত হোৱা সকলো বুঢ়া বুঢ়ী ডেকা ডেকি আৰু পোকৰ ধোৱা মালিকৰ জোতা চাফা কৰা সকলোকে জনোৱা হৈছে যে আজি বাহুবলী ঘনীয়েকে আমাৰ সেনাপতি খগেনৰ আঙুলি 5টা কাটি পেলালে সেইকাৰণে আমাৰ মহাৰাজ ভঙা চিঙা দেৱক ইয়াৰ বিচাৰ কৰিবলৈ জনোৱা হ'ল হ'ব বাৰু মই বিচাৰটো কৰি দিম তহঁতৰ এতিয়া মোক কচোন নগেনীয়েকৰ কি হৈছিল মানে ভঙা চিঙা দিয়ে বাছৰ কথাটো হ'ল মই এটা ৰাস্তাইদি আহিবলৈ লওঁতে সি কুকুৰ সেনাপতিটোৱে মোক আহিবলৈ নিদিলে কিন্তু তোক সি কেলে আহিবলৈ নিদিয়ে সেইটো ক মোক সেইটো ক সি এনো এই ৰহিমতৰ বাৰীৰ পিছফালে বাহনি হাগি থকা দেখিছে মোক মই হকাই নাই সি এনেই মিছাতে কৈছে সেইকাৰণে সি মোক বেলেগ ৰাস্তাইদি পঠিয়াইছে তুলি নিদি আৰু সি কুকুৰে চবৰে মাইকী মানুহৰ গাত হাত পেলাইছে মোক খং সেই বুলিয়েতো তাৰ আঙুলিকেইটা কাটি পেলাব লাগিলে তই মা এচৰ মাৰি দে তাক লাগিলে হেই বুঢ়ী তই তেনেকে ক'লেই নহ'ব নহয় সি আজি হাগি পেলাই পোকৰ মাটি পানী নল'লে আৰু সেইকাৰণে সি আমাৰ ব্লাউজত গৈ গৈ হাত চাফা কৰি আছিলে মই কি চাই থাকিম নেকি ভঙা চিঙা দেৱ এই মোক ইনে ফচাইছে আপুনি বিশ্বাস নকৰিব এই কথা ইয়াত কিনো হৈছে জানো এই ধনীৰ পৰা চব মিছা কথা কৈ আছে रुको जरा सबर करो খগেন তই কচোন ঘটনাটো কি হৈছিল মানে মহাৰাজ সেইদিনাখন মানে এই নগেনীক মই ৰহিমতৰ বাৰীৰ বাহনিত মই হাগি থকা দেখিছোঁ তাই মই সেইকাৰণে আপুনি অহা বাটেদি মই তাইক আহিবলৈ দিয়া নাই ইমান হগা গাই কেনেকৈ ঘূৰি ফুৰিছে দেখিছেনে ই বাৰু ঐ তেজ খোৱা তই তাক ভয় খোৱা নাথাক ৰৈ থাক একে থাক এই কেলৈ ৰৈ থাকিম ঐ সগুনে খোৱাটো বাঢ়িছে কিন্তু ঐ বুঢ়ী বেছি কথা নকবি মোৰ আগত মোৰ কিন্তু সীমা চৰাই যাব খঙত ঐ তই কিন্তু বেছি কথা নকবি তোৰ ঘনীয়া লোকৰ মাৰি বাহনি ভাগি কিন্তু ডাঙৰ পাপ কৰি থৈছে তোৰ পৰা ঐ তই সঁচা কথাটো কৈ নিদিয় কেলে চব কি সঁচা কথা ক'ব লাগে মই দেখোন চব কথা কৈছোৱে মই মুঠতে কাৰো বাৰীত হগা নাই